যে সকলো মথনগুৰি সমষ্টিৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ভোটাৰ ৰাইজক মই আহ্বান কৰিছোঁ। মই তেওঁলোকক নমস্কাৰ জনাইছোঁ, সালাম জনাইছোঁ। সকলোৱে যাতে এইবাৰ বিপিএফ দলে বলে আহি পেলাই ভোট দিয়ে। আৰু মই এজন মাতৃ হিচাপে মই সকলোকে আহ্বান জনাইছোঁ যে মোক যাতে ভোটাৰ ৰাইজে মৰম দিয়ে, শ্ৰদ্ধা দিয়ে আৰু সকলোৱে যাতে দলে বলে আহি পেলাই নাঙলৰ ছবিত ভোট দি পেলাই তেওঁলোকে মোক জয়যুক্ত কৰাই তেওঁলোকৰ কাম কৰাৰ কাৰণে মোক এটা সুযোগ দিয়ে। মই তাৰ কাৰণে অনুৰোধ আৰু আহ্বান জনাইছোঁ। বিপিএফৰ একমাত্ৰ মহিলা প্ৰাৰ্থী হ'ব নেকি আপুনি? নহয়, বিপিএফৰ পৰা ইতিমধ্যে পৰ্বতঝৰা সমষ্টিৰ পৰা আমাৰ যোৱাবাৰৰ MCLA এক্সিষ্টিং MCLA মুনমুন ব্ৰহ্ম বাইদেউকো আজি টিকেট ডিক্লেয়াৰ কৰিছে। গতিকে ফাৰ্ষ্ট ফেজত আমি অলৰেডি দুজনী আমি ইয়াতে মহিলা হিচাপে আমি প্ৰাৰ্থিত্ব পাইছোঁ। মথনগুৰি সমষ্টিত আজি দেখিছোঁ মুখ্যমন্ত্ৰীয়েও নিজে প্ৰচাৰ চলাইছে, যথেষ্ট ক্ৰিটিকেল। সকলো দলৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অধিকাৰ আছে, যিহেতু বিজেপি আৰু UPPLৰ গভৰ্ণমেণ্ট আছিলে আৰু এই চিটটো বিজেপিৰ যোৱাবাৰ জিকিছিলে। সেই হিচাপে মুখ্যমন্ত্ৰীয়ে আজি আহিছে, এখেতে প্ৰচাৰ চলাইছে, আকৌ আহিব, আকৌ প্ৰচাৰ চলাব, তেওঁলোকৰ কাম তেওঁলোকে কৰিব। বিপিএফ দল হিচাপে ৰাইজক লৈ পেলাই আমাৰ কামো আমি কৰি যাম। ইয়াত আমি একো ভয় কৰা নাই। শ্ৰদ্ধা যাচিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো, কিন্তু যথেষ্ট আহ্বান কৰিম এখেতে যাতে গাঁও অঞ্চলৰ ৰাস্তা ঘাটবিলাকৰ প্ৰতি লক্ষ্য দিয়ে। তেওঁৰ দলৰ EMA কি কৰিছে 5টা বছৰত।